ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা তেন্তে শক্তিশালী হৈ পৰিবা, আৰু যদি আনৰ ওপৰত ৰাখা তেন্তে দুৰ্বল হৈ পৰিবা। তুমি যে কেতিয়াবা সত্য আছিলা সেয়া কোনেও মনত নাৰাখে, কিন্তু তুমি কেতিয়া ভুল কৰিছিলা সেয়া সদায় মনত ৰাখে। পৃথিৱীৰ সকলোতকৈ মূল্যৱান বস্তু হ'ল সুখ। ইয়াক সকলোৱে কিনিব বিচাৰে, কিন্তু দিব কেৱল ভগৱানেহে পাৰে। আনৰ কথা শুনি কেতিয়াও হতাশ নহ'বা, কিয়নো আনে তোমাৰ নামটোহে জানে, তোমাৰ জীৱনৰ কাহিনীবোৰ নহয়। আনে তোমাৰ হাঁহিটোহে দেখিছে, তোমাৰ কষ্টবোৰ নহয়। আনে তোমাৰ বেয়াটোহে চাই, তোমাৰ ভালবোৰ নহয়। সমস্যা সকলোৰে জীৱনত থাকে। যদি তুমি চিন্তা কৰা তেন্তে বাঢ়ি যাব, যদি তুমি নীৰৱে থাকা তেন্তে কমি যাব, যদি তুমি ধৈৰ্য ধৰা তেন্তে শেষ হ'ব, যদি তুমি নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখা তেন্তে সেয়া সুখলৈ পৰিণত হ'ব। যদি কাৰোবাৰ লগত কথা পাতি তোমাৰ ভাল লাগে তেন্তে সেইজনৰ প্ৰতি হয়তো তুমি আকৃষ্ট, কিন্তু যদি কোনোবা এজনৰ লগত কথা নোহোৱাৰ বাবে তোমাৰ একোৱে ভাল নালাগে তেন্তে সেইজন হৈছে তোমাৰ ভালপোৱা। তুমি মোৰ জীৱনৰ এটি উজ্জ্বল নক্ষত্ৰ, আৰু তোমাৰ নামৰ এই নক্ষত্ৰটো উজ্বলাই ৰখাটো মোৰ দায়িত্ব। নিজৰ জীৱনটো কাৰো লগত তুলনা নকৰিবা, কাৰণ চন্দ্ৰ আৰু সূৰ্য দুয়োটাই পোহৰ দিয়ে, যাৰ যেতিয়া সময় আহে তেতিয়াই উজ্বলি উঠে। খঙত কিবা এটা কোৱাৰ আগত এবাৰ ভাবক, কাৰণ প্ৰতিটো খঙেই জীৱনৰ পৰা কিবা নহয় কিবা এটা কাঢ়ি লৈ যায়। সঁচা কথা কোৱাৰ বাবে যদি আপোন মানুহবোৰো পৰ হৈ যায় তথাপিও তুমি সঁচা কথাই ক'বা, কাৰণ আন কাৰোবাৰ ওচৰত পৰ হৈ গ'লেও ভগৱানৰ ওচৰত তুমি সদায় প্ৰিয় হৈ থাকিবা। দুচকুৱে কান্দিলে সকলোৱে দেখে, কিন্তু মনে কান্দিলে কোনেও নেদেখে। দাপোন ভাঙিলে শব্দ হয়, কিন্তু মন ভাঙিলে কোনো শব্দ নহয়। সেইজন মানুহৰ কাৰণে কেতিয়াও নাকান্দিবা যিজনে আপোনাৰ মূল্য বুজি নাপায়। ধৈৰ্য এনেকুৱা এডাল গছ যাৰ সৰ্বশৰীৰত কাঁইট থাকে, কিন্তু ফল অত্যন্ত মিঠা।